নমস্কাৰ পাব্লিক লাইভলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ। আজি উত্তৰ প্ৰদেশ সহ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু ইতিমধ্যে 5খন ৰাজ্যতে ভোট গণনা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আপোনালোকক জনাম যে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কোনটো দলে কোনখন ৰাজ্যত অগ্ৰগতি লাভ কৰি আছে বা কোন ৰাজ্যত কোনটো দলে চৰকাৰ গঠনৰ সম্ভাৱনা আছে সবিশেষ তথ্য আপোনালোকক লাইভ আপডেট জনাম। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল ইতিমধ্যে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈ গৈছে আৰু এই মুহূৰ্তত আপোনালোকক লাইভ আপডেট জনাম যে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কোনটো দলে অগ্ৰগতি লাভ কৰি আছে। প্ৰথমতে আমি চাম গোৱাৰ যি ভোট গণনা সেই ভোট গণনা লাইভ আপডেট চাম। প্ৰথমতে গোৱাত চাওক বিজেপিয়ে 20খন আসনত লিড লৈ আছে অৰ্থাৎ অগ্ৰগতি লাভ কৰি আছে। কংগ্ৰেছে 13খন আসনত অগ্ৰগতি লাভ কৰি আছে। আম আদমি পাৰ্টিয়ে 1খন আসনত অগ্ৰগতি লাভ কৰি আছে। টিএমচিয়ে 4খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু আদাৰ্ছ অৰ্থাৎ অন্যান্যই 2খন আসনত অগ্ৰগতি লাভ কৰি আছে। তাৰপিছত আমি চাম উত্তৰাখণ্ডৰ নিৰ্বাচনী ফলাফল। উত্তৰাখণ্ডত বিজেপিয়ে 43খন আসনত অগ্ৰগতি লাভ কৰি আছে। কংগ্ৰেছে 23খন আসনত অগ্ৰগতি লাভ কৰি আছে। আম আদমি পাৰ্টিয়ে 0খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু আদাৰ্ছ অৰ্থাৎ অন্যান্যই 4খন আসনত অগ্ৰগতি লাভ কৰি আছে। তাৰপিছত আমি চাম উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ফলাফল। উত্তৰ প্ৰদেশত বিজেপিয়ে 237খন আসনত অগ্ৰগতি লাভ কৰি আছে। কংগ্ৰেছে মাত্ৰ 6খন আসনত অগ্ৰগতি লাভ কৰি আছে। এছপি অৰ্থাৎ সমাজবাদী পাৰ্টিয়ে 90খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিএছপি অৰ্থাৎ বহুজন সমাজবাদী পাৰ্টিয়ে 4খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু আদাৰ্ছ অৰ্থাৎ অন্যান্যই 4খন আসনত অগ্ৰগতি লাভ কৰি আছে। তাৰপিছত আমি চাম মণিপুৰৰ নিৰ্বাচনী ফলাফল। মণিপুৰত বিজেপিয়ে 28খন আসনত অগ্ৰগতি লাভ কৰি আছে। কংগ্ৰেছে 9খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু অন্যান্যই 23খন আসনত অগ্ৰগতি লাভ কৰি আছে। তাৰপিছত আমি চাম পাঞ্জাৱৰ নিৰ্বাচনী ফলাফল। তাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। এতিয়া চাওক পাঞ্জাৱৰ নিৰ্বাচনী ফলাফল। পাঞ্জাৱত কংগ্ৰেছে 17খন আসনত অগ্ৰগতি লাভ কৰি আছে। আপ অৰ্থাৎ আম আদমি পাৰ্টিয়ে 84খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে মাত্ৰ 4খন আসনত অগ্ৰগতি লাভ কৰি আছে। এছএডিয়ে 10খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু আদাৰ্ছ অৰ্থাৎ অন্যান্য 2খন আসনত অগ্ৰগতি লাভ কৰি আছে। বন্ধুসকল এয়া আছিলে লাইভ আপডেটছ 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফল। বিধানসভা নিৰ্বাচনৰ যি নেকি ভোট গণনা আৰম্ভ হৈছে বৰ্তমানলৈকে কোন ৰাজ্যত কোনটো দলে কিমান আসনত অগ্ৰগতি লাভ কৰি আছে সেই শেহতীয়া তথ্য আপোনালোকক জনালোঁ।